নমস্কাৰ, মই প্ৰীতিনাথে দীপজ্যোতিনাথৰ লিখনিৰে এটি সুন্দৰ কবিতা আপোনালোকলৈ আগবঢ়ালোঁ। কবিতাৰ শিৰোনাম তুমি কিয় প্ৰতাৰণা কৰিলা। এখন হিয়া ফালি চিৰাচিৰ হুল আছে জানো সেই যাদুকৰী বেজী, নিমিষতে সি পেলাবলৈ ফটা হিয়াক। দেখুৱাইছিলা সপোন সোণৰ কাৰেং সাজিম এদিন, নিজান পাহাৰৰ কাষত দুয়ো বহিম নিৰলে, পাণ কৰিম সেউজীয়া বৰক দুয়ো হাতেৰে বুটলি। প্ৰেমৰে কবিতা ৰচি তৰা বুলীয়া সুখৰ এচেৰেঙা ৰ'দ হৈ থিতাপি লোলাহি মোৰেই হৃদয়ত। পক্ষীজাখৰ মিঠা কোলাহলত প্ৰেম মাধুৰীৰ মৌ চুহি, স্নিগ্ধাৰাণীয়ে দিলেহি ৰূপোৱালী জোনাক সিঁচি। প্ৰাপ্তিৰ সুখত আবিৰ সানি চটফটাই ফুৰা শুকান বননিক মতলীয়া কৰিলে সমীৰৰ সুবাসে। উদং চনকা হিয়াখন উচ পিচাই উঠিল, অতদিনে সামৰি সুতৰি ৰখা মৰমবোৰেৰে, যেন পাৰ ভাঙি প্ৰেমৰ নদী হৈ উপচি পৰিব সাগৰৰ বুকু। শিয়াল টেঙৰ চলাহী কথাৰে মাৰিলা মোহিনী বান, উৰণীয়া পক্ষী হৈ উৰি ফুৰিলোঁ নীলাবোৰৰ মাজত। শুকান নাদক মেঘৰ বতৰা দি কাঢ়ি নিলা বৰষুণ জাকক এছাতি বতাহ হৈ। কোমল মনৰ বুজ লৈ নিজকে সজালা প্ৰেমৰ ৰোগী, অনুভৱৰ সোণোৱালী পথেৰে অহা মৰমক দলিয়াই পেলালা, জ্বলালা বুকুতে একুৰা জুই। মইতো নহয় অন্তৰ্যামী, নুবুজিলোঁ কলা হৃদয়ৰ গোপন কথা। প্ৰেম যদি চলাহী হয় জীৱনৰ সঞ্জীৱনী হ'ব কোন, নকৰি